Good morning. এতিয়া 5টা বাজি গ'ল বাৰু মই ভৰি হাতটো ফ্ৰেছ হৈ আজৰি হৈছোঁ মানে ভৰি হাতে ধুলোঁ তাতে গৈ গা ধুমগৈ ধুনীয়াকৈ এতিয়া কাপোৰ কানি পিক এতিয়া কৰিছোঁ আজৰি লগ পাইছোঁ বাই চবকে এবাৰ দেখাইছোঁ না চব কোলা কোলা হৈছে কেমেৰা ভাল দে পাৰফেক্ট কেমেৰা মোৰ আমি নগাঁও যাওঁতে ৰাইছোঁ তাৰ পাছতে আমি আহি পাই গ'লোহি ভোগপুৰত গোটেইকেইজনী ৰৈ আছোঁ মানে গাড়ীৰ কাৰণে ৰৈ আছোঁ মোৰ মানে ৰাতিপুৱাই ইমান ঠাণ্ডা পালোঁ গা পা ধুবলৈ মন নগ'লে জাষ্ট ফ্ৰেছ হৈছোঁ আহিছোঁ আৰু ইমান কুঁৱলী পৰিছে দেখিয়ে নাপায় অকণমান এতিয়া দেখিছে আৰু আমি আহি আছোঁ এয়া হাৱাজান পাৰ হৈছোঁ চাগে কলাবাৰী পালোহি এতিয়া জেগাবোৰত বহুত বেছি মানে কুঁৱলী পৰে আমাৰ ফালে ইমান নপৰে মানে এনেকৈ পথাৰ নাই কিবা নাই যে তাৰপাছত সোমালোঁ এইখন হোটেল বিশ্বনাথ চাৰিআলিত ৰাখিছিলে চাগে তাতে সোমাই চাহ খালোঁ চাহ আৰু চিঙৰা গৰম গৰম চিঙৰা আছিলে ইয়াৰ আকৌ বেলেগ উৎপাত একদম পূৰা হিৰো যে তাৰপাছত আকৌ কণ্টিনিউ যাত্ৰা আৰম্ভ ৰাতিপুৱা যিহেতু আকৌ খাই অহা নাছিলোঁ তাৰপাছত খাই চাহ একাপ খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ এইখিনি বিশ্বনাথ চাৰিআলি পাৰ হৈ পাই বাগানখিনি বৰ ধুনীয়া লাগে দেখি আমাৰ ফালেও আছে বাগান কিন্তু ৰাস্তাৰ কাষত এনেকৈ সেউজীয়া পৰিৱেশটো একদম বহুত এদুমমান মানে বাগান থাকিলে ভাল লাগে আৰু দেখি মানে ফটো উঠিবৰ কাৰণেও পাৰফেক্ট হয় বাট তেনেকৈ উঠা নহয় হ'লেও এইফালে বহুত গ'লে সেইকাৰণে ইমান ভালকৈ দেখা পোৱা নাই আৰু কেমেৰাটো ইমান ঠিক নাছিলে যিহেতু বাকী গ্লাছখন আছে কুঁৱলী বহুত বেছি তাৰপিছত তেনেকৈ চাই বহুতখিনি শুয়ে আহিছোঁ বাৰু আধাখিনি বাট তথাপি এইখিনি চাই আহি আকৌ জেগা পাইছোঁহি পাই বিয়াঘৰ ফ্ৰেছ হৈ ল'লোঁ এই ডাঙৰজনী যে দেখিছে মোৰ বাৰ ছোৱালী মোতকৈ ডাঙৰ বুলিয়ে ক'ব তাৰপিছত সৰুজনী হৈছে দাদাৰ সৰুজনী ছোৱালী বাকী এই যে ডাঙৰজনী দেখিছে মোতকৈ ডাঙৰ বুলি ক'ব ন মোক তাই মাহী বুলি ক'বলৈও লাজ কৰে জানেনে এইটো মাহী তুমি মোতকৈ সৰু বোলে পাই গ'লোহি বিয়াঘৰ মই চাদৰ মেখেলা পিন্ধি আছোঁ চাওক starting entry এনেকৈ দিছোঁ হা ওলা আকৌ মোৰ মোবাইলত ৰ'ব প্ৰসাদ খাই ল'লোঁ তাৰপাছতে এয়া আমাৰ ষ্টাইলিমতী মানে জিল দত্ত আহি আকৌ খোৱাৰ পাতত ভিডিঅ' আধা খোৱাৰ পাছত মানে শেষ হোৱাৰ পিছতহে মনত পৰে ভিডিঅ' এটা যে শ্বুট কৰি আছিলোঁ তাৰপাছত আকৌ আমাৰ এটা পোৱালি চাওক ল'ৰা সি প্ৰাৰ্থনা কৰি আছে ধূপৰ হেৰিখিনি দেখি আৰু ৰাতিলৈ আকৌ আমাৰ সৰুকৈ প্ৰগ্ৰেম এটা ৰাখিছিলে দাদাই যিহেতু দাদা মিউজিকৰ সৈতে জড়িত মানুহ সেইকাৰণে এইখিনি খুব ভাল পায় মানে তাৰে অকণমান ক্লিপ ল'লোঁ চাই লওঁ বাকী ভিডিঅ'টো শেষ হোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ এতিয়া বাই চাই থাকিবা দেই